ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ। পৰীক্ষাৰ্থীসকলৰ বাবে কেইবাটাও নতুন নিয়ম ঘোষণা কৰে শিক্ষা বিভাগে। নতুন শিক্ষানীতিৰ অনুসৰি পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে থাকিব কেইবাটাও বাধ্যতামূলক পৰীক্ষা আৰু এই পৰীক্ষাত পাছ হ'লেহে ষষ্ঠ শ্ৰেণীলৈ উন্নীত হ'ব। এই পৰীক্ষাত উত্তীৰ্ণ নহ'লে 2 মাহৰ পাছত আকৌ দিব লাগিব পৰীক্ষা। 2 মাহৰ অন্তত অনুষ্ঠিত পৰীক্ষাত যদি উত্তীৰ্ণ নহয় তেন্তে একেটা শ্ৰেণীতে পঢ়িব লাগিব। অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবেও থাকিব বাধ্যতামূলক পৰীক্ষা। অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ নহ'লে 2 মাহৰ ভিতৰত দিব লাগিব পৰীক্ষা। আৰু এই বাধ্যতামূলক পৰীক্ষাত যদি ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নহয় তেন্তে অষ্টম শ্ৰেণীত থাকিব লাগিব ছাত্ৰ-ছাত্ৰী। নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও থাকিব বছৰেকীয়া পৰীক্ষা। দশম শ্ৰেণীত মেট্ৰিকৰ পূৰ্বে দিব লাগিব টেষ্ট পৰীক্ষা। আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে থাকিব বৰ্ডৰ পৰীক্ষা। নতুন শিক্ষানীতিৰ অনুসৰি মেট্ৰিকত একাংশ পৰীক্ষা অবজেক্টিভ পদ্ধতিত হ'ব। লগতে থাকিব মাল্টিপল চইচ প্ৰশ্ন আৰু OMR চিটত দিব লাগিব পৰীক্ষা। আৰু বাকী প্ৰশ্নসমূহ পৰম্পৰাগত পদ্ধতিতেই হ'ব। 2খন প্ৰশ্ন কাকত আৰু 2খন প্ৰশ্ন বহি থাকিব। নতুন শিক্ষানীতিৰ অনুসৰি দশম শ্ৰেণীৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাকহে হাইস্কুল শিক্ষান্তৰ পৰীক্ষা হিচাপে ধৰা হ'ব। আৰু এই ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।